আপোনালোকে চিকিৎসালয়খনত যাব পাৰিব আৰু CGSS ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বেমাৰৰ বিপৰীতে যিটো পুঁজি সেই পুঁজি আপোনালোকে চৰকাৰৰ পৰা পাব পাৰিব কোনোবাই যদি ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া পুঁজিতকৈ বেছি টকা খৰচ কৰিব খুজে বা আন কিবা তেওঁলোকৰ নাৰ্ছিং হোমৰ লগত কথা বতৰা থাকে মেডিকেল কলেজৰ লগত কথা বতৰা থাকে তাৰ দায়িত্ব চৰকাৰী কৰ্মচাৰীজনৰ নিজৰ কিন্তু আমি ভাৰত চৰকাৰে নিজৰ কৰ্মচাৰীক যিমান ৰিইম্বাৰ্সমেন্ট কৰে আমিও আমাৰ কৰ্মচাৰীক সিমান টকা ৰিইম্বাৰ্সমেন্ট কৰিম মেডিকেলৰ পৰা মই ওলাই আহিলো মেডিকেলত মই যি জট দিব লাগে মই পে কৰিলো কৰি মই পোৰ্টেলত হয় হস্পিটালত থাকুতে বা হস্পিটালৰ পৰা ওলাই আহি পোৰ্টেলত মই মোৰ ক্লেইম ৰেইজ কৰিম যেতিয়া ক্লেইম ৰেইজ আমি কৰিম আমাৰ লগত থাৰ্ড পাৰ্টি থাকিব যোনে অনুসন্ধান কৰিব যে আপুনি সেই মেডিকেল বা হস্পিটালখনত আছিলে নে নাই আপোনাৰ ইমান টকাই বিল হৈছিলে নে বা আপোনাৰ ইমান টকাই ট্ৰিটমেন্ট কষ্ট হৈছিলে নে নাই সেইখিনি সন্তুষ্ট হোৱাৰ লগে লগে থাৰ্ড পাৰ্টিয়ে পোৰ্টেলৰ জৰিয়তে আমালৈ ৰিকমেন্ডেশন কৰিব যে হয় তেখেত হস্পিটালত থকাটো সত্য তেওঁক আমি এই টকা পইচা বিল দিব পাৰো অটল অমৃত অভিযান সোসাইটিৰ ভিতৰতে এখন মেডিকেল এডমিসিবিলিটি বোৰ্ড থাকিব যাক কৰ্মচাৰীসকলে দেখা নাপায় এটো এটা বেকৰুম এক্সাৰসাইজ হ'ব কাৰো ওচৰত যোৱাৰ প্ৰয়োজন নাই আমি দেখা নাপাওঁ আৰু হেলথ ডিপাৰ্টমেন্টৰ ডাইৰেক্টৰ আদিটা যোৱাৰ প্ৰয়োজন নাই আমি সিম্পলি চাম যে এও ইমানখিনি ট্ৰিটমেন্ট কৰিছিলে আৰু থাৰ্ড পাৰ্টিয়েও তেওঁক সাৰ্টিফাই কৰিছে গতিকে আমি তেওঁৰ বেংক একাউণ্টলৈকে টকাটো পঠাই দিম আমি ট্ৰেজাৰীটো যাব নালাগে আমি ডাইৰেক্টৰ হেলথ সাৰ্ভিসৰ অফিসতো যাব নালাগে আৰু অসম সচিবালয়টো আমি ফাইলৰ পিছত আমি যাব নালাগে ইয়াত আমি অতিৰিক্ত দুটা দিক সংযোজন কৰিছো যে এজন চৰকাৰী কৰ্মচাৰী যদি হস্পিটালাইজেশন দীঘলীয়া হয় তেওঁ পাৰ্ট পেমেন্টৰ প্ৰয়োজন যে মই ৰিইম্বাৰ্সমেন্ট পাউতেটো সময় লাগিব কিন্তু অন্তত কিছু ধন মই হস্পিটালখনত দিব লাগে নহলে মই ট্ৰিটমেন্ট কৰিব পৰা নাই পাৰ্ট পেমেন্টৰ ক্লেইমো আমি পোৰ্টেলৰ জৰিয়তে কৰিব পাৰিম খালি পাৰ্ট পেমেন্ট আমি কৰ্মচাৰীজনৰ বেংক একাউণ্টত নিদিও পাৰ্ট পেমেন্ট আমি হস্পিটালখনলৈকে পুনে পুনে পঠাই দিম ঠিক তেনেদৰে কাৰোবাৰ ডাঙৰ সাৰ্জাৰী ভগৱানে নকৰক যে মোৰ কিডনি ট্ৰান্সপ্লান্ট হাৰ্ট ট্ৰান্সপ্লান্ট এইবিলাকৰ ক্ষেত্ৰত লিভাৰ ট্ৰান্সপ্লান্ট যথেষ্ট টকাৰ প্ৰয়োজন হয় তাতো যদি আমাক এডভান্স পেমেন্ট লাগে আমি পোৰ্টেলৰ জৰিয়তে আমি তা ক্লেইম কৰিব পাৰিম আৰু যদি আহো যে এই বেমাৰটো এনেকুৱা যে 30 লাখ টকা ট্ৰিটমেন্টত লাগিব CGSS ৰেটু 30 লাখ বা 15 লাখ বা 20 লাখ গতিকে এখেতক আমি এডভান্স দিয়াৰ প্ৰয়োজন আছে আমি হস্পিটালখনলৈকে পুনে পুনে এডভান্স আমি পঠাই দিম কিন্তু যদি আমি নিজে চিকিৎসা কৰি উলাই আহো তেতিয়া হলে আমি কৰ্মচাৰীজনৰ একাউণ্টত আমি ৰিইম্বাৰ্সমেন্ট কৰি দিম কিন্তু যদি পাৰ্ট হস্পিটালাইজেশন কষ্ট আমাক লাগে বা আমাক যদি এক প্ৰকাৰ কব গলে এডভান্স পেমেন্টৰ প্ৰয়োজন হয় তেতিয়ালে সেই পেমেন্ট আমি হস্পিটালত কৰিম এতিয়া আপোনালোকে লক্ষ্য কৰিব যে আমি সুবিধাটো CGHS মতে দি আছো অৰ্থাৎ সেন্ট্ৰেল গভৰ্নমেন্টৰ কৰ্মচাৰীসকলে যি পায় আমি তাক দিছো তাৰ বিনিময়ত সেন্ট্ৰেল গভৰ্নমেন্টে কৰ্মচাৰীৰ পৰা ধৰি ললো 500 টকা কৰ্তন কৰে আমি সিদ্ধান্ত লৈছো যে আমি আমাৰ কৰ্মচাৰীৰ পৰা 250 টকা কৰ্তন কৰিম অৰ্থাৎ 50% of the central government fees যেটো মাহেকত সেন্ট্ৰেল গভৰ্নমেন্টে কাটি ৰাখে দৰমহাৰ পৰা তাৰ আমি 50% প্ৰথম বছৰত আমি কাটি ৰাখিম তাৰ দ্বিতীয় বছৰত কেনেকুৱা হ'ব কি হ'ব তাৰ বিষয়ে আমি
দ্বিতীয় বছৰত নতুনকৈ বিবেচনা কৰিম। এই ক্ষেত্ৰত কোনোবা চৰকাৰী কৰ্মচাৰীয়ে যদি ইয়াত পঞ্জীয়ন নকৰে তেতিয়াও তেওঁ সুবিধাৰ পৰা বঞ্চিত নহব। আজি যিটো নিত্য নৈমিত্তিক ব্যৱস্থা আছে সেই ব্যৱস্থা দি তেওঁ ৰেফাৰেল বোৰ্ড, এডমিছিবিলিটি, ডাইৰেক্টৰ হেল্থ সাৰ্ভিস, ডিপাৰ্টমেন্ট, বাজেট এই ধৰণে তেওঁ আজিৰ ব্যৱস্থা অনুসৰিও ৰিইম্বাৰ্সমেন্ট পাব পাৰিব। সেইবাবে আমি চৰকাৰী বাজেটতো ইয়াৰ পুঁজি ৰাখিছো আৰু আমি অটল অমৃত অভিযানকো পুঁজি যোগান ধৰিছো যাতে দুইটা ব্যৱস্থা আমাৰ চৰকাৰী কৰ্মচাৰীৰ বাবে চলি থাকিব পাৰে। মই ভাবো যে আজি আমি এটা আৰম্ভণিৰ পদক্ষেপ লৈছো আৰু এই পদক্ষেপে আমাক সকলোকে এটা খুব শৃংখলাবদ্ধ আৰু মসৃণভাৱে 45 দিনৰ পৰা 90 ডেজৰ ভিতৰত আমাক মেডিকেল ৰিইম্বাৰ্সমেন্ট পোৱাত সহায় কৰিব। আৰু একেটা অফিস একেটা পোৰ্টেলতে যেতিয়া থাকিব গতিকে ই সিএম ড্যাশবোৰ্ডৰ লগতো ইনভলভ হৈ থাকিব। গতিকে আমি প্ৰতিদিনাই গম পাই থাকিম যে কিমান কেছ পেন্ডিং হৈ আছে, কিমান কেছ পেন্ডিং হোৱা নাই। গতিকে যেটো হায়াৰ লেভেল সুপাৰভিজন বুলি কয় সেই হায়াৰ লেভেল সুপাৰভিজনো ইয়াত থাকিব। অহা 1 এপ্ৰিলৰ পৰা আমি মেডিকেল কলেজ আৰু আমাৰ ক্যান্সাৰ কেয়াৰ হস্পিটাল আৰু গুৱাহাটীৰ এইমছত ইয়াক আমি ক্যাশলেস কৰি দিম। অৰ্থাৎ ৰিইম্বাৰ্সমেন্টৰ কথা নাই। চৰকাৰী কৰ্মচাৰীসকল যদি তেওঁলোকে ভাবে যে আমি মেডিকেল কলেজৰ ট্ৰিটমেন্ট লম, যদি তেওঁলোকে ভাবে আসাম ক্যান্সাৰ কেয়াৰত আমি ট্ৰিটমেন্ট লম, যদি তেওঁলোকে ভাবে বি বৰুৱা ক্যান্সাৰ ইনষ্টিটিউটত ট্ৰিটমেন্ট লম, যদি তেওঁলোকে ভাবে এইমছ গুৱাহাটীত ট্ৰিটমেন্ট লম, তেতিয়াহলে আমি তেওঁলোকক সম্পূৰ্ণভাৱে ক্যাশলেস অৰ্থাৎ আমাৰ হস্পিটালত থকা ব্যক্তিজনে একো চিন্তা কৰিব নালাগে, মাত্ৰ ট্ৰিটমেন্ট ল'ব আৰু আমি হস্পিটালখনক পেমেন্ট কৰি দিম। তাত আৰু আমি ক্লেইমো কৰিব নালাগে, আমি একো পোৰ্টেলতো আহিব নালাগে, আমি মাত্ৰ বিনামূলীয়া চিকিৎসা সেৱা লৈ আমি হস্পিটালখনৰ পৰা ওলাই আহিম।